নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আকৌ এটি নতুন ডেইলি ভ্লগলৈ আপোনালোকক জনাইছোঁ স্বাগতম। আচলতে মই সদায় ডেইলি ভ্লগ কৰি থাকিব অকণমান টান হয়, যদিও মই ডেইলি ভ্লগ বুলি কৈছোঁ, কিন্তু মোৰ সদায় ভ্লগবোৰ কৰি থাকিবলৈ অকণমান দিগদাৰ। সেয়েহে যিদিন মানে মই অকণমান পাৰোঁ সেইদিনাখনৰ ভিডিঅ' মই কৰিব আৰু দিব ট্ৰাই কৰোঁ। আৰু সদায়নো ঘৰত থকা ভিডিঅ', ভাত ৰন্ধা, চাহ ৰন্ধা এইবোৰ কি দি থাকিম, তাত কোনো নতুনত্ব নাথাকে। সেইবাবে ভাবিলোঁ যে ক'ৰবাত ওলাই গ'লে বা কিবা স্পেচিয়েল হ'লে মই ডেইলি ভ্লগ সেইটো বনাম নিজৰ দৈনন্দিন জীৱনৰ। তো আজি মই গৈ আছোঁ গুৱাহাটী অভিমুখে পাহাৰৰ অকণমান দৰ্শন কৰিবলৈ। একচুৱেলি মই পাহাৰ বহুত ভাল পাওঁ। কোনোবাই ভাবিব পাৰে যে ইমান ডাঙৰ হ'ল, বিয়া বাৰু হ'ল, পাহাৰৰ প্ৰতি ইমান মানে কি আৰু সৰু ছোৱালীৰ দৰে। আচলতে নহয়, সকলোৰে কিছুমানৰ বস্তুৰ প্ৰতি কৌতূহল থাকে। মোৰো পাহাৰৰ প্ৰতি আছে আৰু সৌভাগ্যবশতঃ পাহাৰৰ ওপৰত আমাৰ আলহীও আছে, ঘৰুৱা আলহী। তো তেওঁলোকে আচলতে নিমন্ত্ৰণ দিছিলে। বিবাহ বাৰ্ষিক হোৱাৰ পাছতেই মানে যোৱা কথা আছিল, কিন্তু অকণমান গৰম বাবে যোৱা নহ'ল। এতিয়া ভাবিলোঁ বন্ধ যিহেতু, তো অকণমান ফুৰি আহোঁ। তো সেইবাবে গুৱাহাটীলৈ গ'লোঁ আৰু মই, মোৰ হাজবেণ্ড আৰু মোৰ ননন্দজনী, আমি তিনিওজনীয়ে গৈছোঁ। তাত গৈ কি দেখিলোঁ, কি মানে চালোঁ, গোটেইখিনি অকণমান দেখুওৱাৰ চেষ্টা কৰিছোঁ। কিন্তু তাত গৈ কি খালোঁ, কি কৰিলোঁ বা কোনে কি দিলে এইবোৰ দেখুওৱা নাই। কাৰণ কোনোবাই কিমানখিনি খুৱাব পাৰিছে বা দিব পাৰিছে এইবোৰ মানে দিলে ভাবা যায় যে মানুহবোৰক এটাৰ লগত আনটোক তুলনা কৰা হৈছে, সেয়েহে সেইবোৰ দিয়া নাই। কিন্তু কি চাইছোঁ মানে আৰু নিজেই আগতেও গুৱাহাটী গৈছোঁ, কিন্তু আৰু বিয়াৰ পাছত এনেকৈ তেওঁৰ লগত গ'লোঁ, ভাল লাগিল। আৰু ননন্দজনীয়েও কিছুমান বস্তু দেখা নাছিলে, তো তাইকো দেখুৱালোঁ। আচলতে ইয়াত মানে বিৰাট এক্সাইটিং একো নাই, কাৰণ গুৱাহাটী চবেই যায়, গুৱাহাটী চবেই দেখিছে। কিন্তু মই আৰু ভাবিলোঁ যে যিহেতু মই গৈছোঁ, তো নিশ্চয় এটা ভ্লগ কৰি দিয়া ভাল। কাৰণ ডেইলি ভিডিঅ' দিম বুলি আপোনালোকক কৈ আছিলোঁ, কিন্তু দিব পৰা নাই বা একো নতুনত্ব নথকাৰ বাবে মই দিয়াও নাছিলোঁ। কিন্তু মই নিজে অকণমান ফুৰিবলৈ গৈছোঁ, সেইবাবে মই ডেইলি ভ্লগটো দিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু কোনেও বেয়াকৈ কমেণ্ট নকৰিব, কাৰণ সৰু কিছুমান সুখৰ মানে দিনকে আমি অতিবাহিত কৰি এনেকৈ চলি আছোঁ বা সকলো এনেকৈ চলিবও লাগিব। সেয়া আমি অহাৰ দিনাখন আচলতে আমি ভাবিলোঁ যে যিটো ভূপেন হাজৰিকাৰ মানে সেই স্মৃতি তৰণটো আছিল, তাত চাম বুলি। মই দেখিছোঁ আগতে, কিন্তু ননন্দজনীয়ে দেখা নাছিল। আগতেও মই কৈছোঁ, কিন্তু সিদিনাখন সেইটো বন্ধ আছিলে, যাৰ বাবে তাইক গুৱাহাটী ইউনিভাৰ্চিটিখন অকণমান দেখুৱাই দিম বুলি ভাবিলোঁ। আৰু মই কিবা এটা কামৰ কাৰণে তাত যাবলগীয়াও আছিল, চ' মই সেইবাবেও গ'লোঁ। গৈ তাইকো দেখুৱাই দিলোঁ, কাৰণ সৰু ছোৱালী, আগতে তাই মানে তেনেকৈ যোৱা নাই, তো আমাৰ লগতে এইবাৰ গ'ল। আগতে গৈছে যদিও মানে ডাইৰেক্ট আলহীৰ ঘৰতহে যোৱা যায়, তো এনেকৈ ছাইডখিনি মানে ঘূৰা নহয়। তো তাই সেইকাৰণে ফেঞ্চি বজাৰ, ভৰলু পাৰ্ক আৰু এনেকৈ অকণমান দেখুৱাব মানে যিখিনি পাৰিছোঁ আৰু সেইখিনি দেখুৱাইছোঁ। তাইও ভাল পালে, কাৰণ এদিন বা দুদিনতে গোটেইখিনি সম্ভৱ নহয়, যিহেতু আমি আলহীৰ ঘৰত গৈছিলোঁ। আৰু তাৰ পৰা মানে এই চাইডে ফুৰিব আহিলে বহুত ওলোটা হৈ যায়। তথাপিতো যিখিনি পাৰোঁ আৰু দেখুৱাব চেষ্টা কৰিছোঁ, আৰু লগতে আপোনালোককো দেখুৱালোঁ যে কেনেদৰে মইনো এই 2 দিন অতিবাহিত কৰিলোঁ। আৰু 2 দিন থাকিয়ে ঘৰ অভিমুখেও যাত্ৰা কৰিলোঁ, তাকো আপোনালোকক দেখুৱাই দিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।